মায়ঙৰ গৰৈমাৰী গাঁৱত চাঞ্চল্যকৰ ঘটনা। গাঁওখনৰ পৰা চুৰি হয় দুটা গৰু আৰু সেই গৰু দুটা দুষ্কৃতিকাৰীয়ে অঞ্চলটোত সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পোৱাৰ উদ্দেশ্যে হিন্দু বসতি প্ৰধান এলেকাৰ পথৰ দাঁতিৰ কাষতে এডোখৰ জংঘলৰ মাজত হত্যা কৰি তাৰ মাংস লৈ যায় আৰু অৱশিষ্ট অংশবোৰ পেলাই থৈ যায়। ইয়াকে লৈ অঞ্চলটোত সম্প্ৰতি এক চেপা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে যোৱাকালি গৰুৰ মালিক দুজনৰ ঘৰত উক্ত গৰু দুটা ক্ৰয় কৰিবৰ বাবে তেওঁলোকৰ ঘৰলৈ আহিছিল দুজনকৈ গৰু বেপাৰী, কিন্তু গৰু দুটাৰ দৰ দাম নিমিলাত এৰি থৈ যায়। স্থানীয় লোকৰ সন্দেহ এই গৰু বেপাৰী দুজনে সংঘটিত কৰিছে এনে দুষ্কাৰ্য। এতিয়া অঞ্চলবাসীয়ে উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দাবী জনায়। আজি যোনটো ঘটনা হৈছিলে এই ঘটনাটোৰ গৰুৰ মালিককেইটা আপুনি হয়নে? হয়। এই ঘটনাটোৰ বিষয়ে আপুনি কিমানখিনি জানে সেইখিনি গোটেইখিনি আমাক জনাই দিয়কচোন। মই জনামতে যোৱাকালি বেপাৰী আহিছিলে দুটামান, তাৰপিছত দাম দৰ হৈছিলে, হোৱাৰ পিছত দাম দৰে নপৰিলে আমি দিয়া নাই গৰু। তাৰপিছত ৰাতি চাইছোঁ 12টামান বজাত গৰু আছে, তাৰপিছত ৰাতিপুৱা শুই উঠি চাইছোঁ গৰু নাই গোহালিত। প্ৰশাসনৰ মানুহ আহিছিল নে এইটো বিষয়ে তদন্ত কৰিবৰ কাৰণে? প্ৰশাসনৰ মানুহ আহিছিলে, তদন্ত কৰিম বুলি কৈছে। হয়, আৰু কি কি কৈছে? গাঁৱৰ মানুহ আহিছিল নে? গাঁওবুঢ়া VDP ছেক্ৰেটাৰী এইকেইটা আহিছিলে। হয়, এই ঘটনাটোৰ বিষয়ে আপোনাক কাক দি সন্দেহ কৰিছে? কাক আপোনাক সন্দেহ? এতিয়া বেপাৰীকেইটাকে সন্দেহ হয়। হয়, এই জাগাখিনিৰ নাম কি কয়? জাগাখিনি গড়মাৰী পানীকাউৰী। গড়মাৰী পানীকাউৰী বুলি কয়। আচ্ছা।